নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ হেলদি লাইফ এডভাইস চেনেলটোলৈ। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে অনুৰোধ কৰিছো, যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আমি যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি পোনপ্ৰথমে চাবলৈ পাব। তেন্তে এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পিম্পলছ বা হালমনৰ সমস্যা প্ৰায় সকলো মানুহৰে কম বেছি পৰিমাণে হ'লেও থাকেই। বহুতো লোকে আকৌ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিও ইয়াৰ পৰা সুফল নাপায়। আজি আমি কেইটামান এনেকুৱা ঘৰুৱা বিধানৰ বিষয়ে ক'ম, যিকেইটা ব্যৱহাৰ কৰিলে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ পিম্পলছ বা পিম্পলছৰ পৰা হোৱা দাগসমূহ নাইকিয়া হৈ পৰিব। 1 নম্বৰটো হ'ল নেমুৰ ৰস আৰু মৌজোল। নেমুৰ ৰসৰ লগত মৌজোল মিক্স কৰি পেষ্ট বনাই ল'ব আৰু এই পেষ্টখিনি কেৱল পিম্পলছ হোৱা ঠাইত লগাই 15 মিনিট সময় শুকাবলৈ দিব। ইয়াৰ পিছত আপুনি ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই দিব। এই পেষ্টটোৱে আপোনাৰ পিম্পলছ দূৰ কৰাত যথেষ্ট সহায় কৰিব। 2 নম্বৰটো হ'ল বেচন, দৈ আৰু নেমুৰ ৰস। 2 চামুচ বেচনৰ লগত 2 চামুচ দৈ আৰু 1 চামুচ নেমুৰ ৰস ভালদৰে মিক্স কৰি লৈ এই মিশ্ৰণখিনি মুখত অলপ সময় ভালদৰে ঘঁহি থাকিব। ই আপোনাৰ স্কিনৰ অইল আৰু ডাৰ্ট বা ধূলি মাকতিসমূহ আঁতৰাই আৰু লগতে পিম্পলছ হোৱাৰ পৰাও বচায়। 3 নম্বৰটো হ'ল টুথপেষ্ট। যদিহে আপোনাৰো পিম্পলছ আছে তেন্তে ৰাতি শোৱাৰ আগত পিম্পলছ বা হালমইনাবোৰৰ ওপৰত টুথপেষ্ট লগাই শুই থাকিব। এটা কথা মন কৰিব যে এই টুথপেষ্ট কেৱল পিম্পলছবোৰৰ ওপৰতহে লগাব। ৰাতিপুৱা শুই উঠি ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই দিব। এনেদৰে যদি আপুনি সদায় টুথপেষ্ট লগায় তেন্তে দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ পিম্পলছবোৰ নাইকিয়া হৈ পৰিছে। 4 নম্বৰটো হ'ল হালধি, গাখীৰ আৰু গোলাপ জল। 1 চামুচ হালধি গুড়িৰ লগত অলপমান গাখীৰ আৰু গোলাপ জল ভালদৰে মিক্স কৰি লৈ এই মিশ্ৰণখিনি কেৱল পিম্পলছবোৰৰ ওপৰত লগাব। এনেদৰে কেইবাদিনো লগালে পিম্পলছ আৰু পিম্পলছৰ পৰা হোৱা দাগসমূহ একেবাৰে নাইকিয়া হ'বলৈ ধৰে। 5 নম্বৰটো হৈছে মৌজোল। যদিহে আপুনি পিম্পলছৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰিছে তেন্তে মৌজোল এক উত্তম উপায়। পিম্পলছৰ ওপৰত মৌজোল লগাই লৈ 15 মিনিট সময় থৈ দিব। তাৰ পিছত আপুনি ঠাণ্ডা গাখীৰ লৈ 15 মিনিট সময় ভালদৰে মাছাজ কৰিব। এনেদৰে আপুনি কেইদিনমান কৰিলে আপোনাৰ স্কিনৰ পৰা পিম্পলছ আৰু পিম্পলছৰ পৰা হোৱা দাগ এই দুয়োটাই নাইকিয়া হ'ব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব।